আপোনালোকে বাৰু জানেনে আমি যিটো ভিডিঅ' বনাম, চাপ'জ এইটো ভিডিঅ' মই বনাইছো না, এইটো ভিডিঅ' মই ইনষ্টাতো দিব পাৰিম, ফেচবুকতো দিব পাৰিম, ইউটিউবতো দিব পাৰিম। কিন্তু আচলতে নিয়মবিলাক কি জানে? আপোনাৰ ভিডিঅ' আপোনাৰে কপিৰাইট লাগিব পাৰে। যদি আপুনি এটা ভিডিঅ' চাপ'জ প্ৰথমতে আপুনি ইউটিউবত দিল, ফাৰ্ষ্ট টাইম ইউটিউবত দিয়ে লগে লগে আপুনি ফেচবুকত দিয়ক, তাৰপিছত আপুনি ইনষ্টাগ্ৰামত দিয়ক। কিন্তু অকণমান যদি দেৰি কৰে, কিবা কাৰণত আপোনাৰ ভিডিঅ'টো ইউটিউবত দিল, ইউটিউবৰ পৰা ডাউনলোড কৰি যদি কোনোবাই যদি ফেচবুকত দিব লাগিল বেলেগ মানুহে, তেতিয়া আপোনাৰ ভিডিঅ' আপোনাৰে কপিৰাইট লাগিব, তেতিয়া আপুনি একচেপ্ট কৰিব লাগিব। গতিকে আপুনি কি কৰিব? ইউটিউবত দি লগে লগে আপুনি ফেচবুকত দিব। আৰু যদি আপোনাৰ আগত ফেচবুকত দিয়ে আপুনি ফেচবুকত দিয়ক, যিসকলে ইউটিউবত নিদিয়ে। আৰু যিসকলে ইউটিউবত দিয়ে আপুনি ফেচবুকত নিদিয়ে, আপোনালোকৰ কিন্তু এটা ভিডিঅ' তিনিটাত আপুনি দিব পাৰে। কিন্তু প্ৰথমতে মই বিচাৰোঁ আপোনালোকে যদি ফেচবুকত যদি আপুনি ফাৰ্ষ্ট টাইম দিব আপুনি ফেচবুকত দিয়ক, ফেচবুকত দিয়াৰ লগে লগে আপুনি লগে লগে ইউটিউবত দিয়ক। কিন্তু মই বিচাৰোঁ আগত, আজিকালি নিয়মবিলাক কি জানা? মানে ইউটিউবত দিয়াটো বেছি ভাল। আগত ইউটিউবত আগত দিন, দি কিনে লগে লগে ফেচবুকত লগে লগে দেৰি নহয়, 1 মিনিটৰ ভিতৰত দিয়ক। নহ'লে আপোনাৰ ভিডিঅ' কোনোবাই ডাউনলোড কৰি বেলেগত দিব লাগিল, তেতিয়া আপোনাৰ কপিৰাইট লাগিব। তাৰপিছত আপুনি লগে লগে ইনষ্টাগ্ৰামত দিব, ঠিক আছে? আৰু ভিডিঅ' ভাল লাগিলে সকলোৱে শ্বেয়াৰ কৰিব।